নমস্কাৰ অকণিহঁত তোমালোক ভালে আছা চাগে আজি মই তোমালোকক সাধু কথা নকওঁ দেই আজিৰ কাৰণে আজি সাধু কথাৰ হলনি মই বেলেগ এটা বিষয়হে তোমালোকৰ ওচৰলৈ লৈ আহিছো বিষয়টো হ'ল স্পৰ্শ বা ইংৰাজীত যাক কোৱা হয় টাচ শব্দটো তোমালোকে নিশ্চয় শুনিছা স্পৰ্শ বা টাচ এটা থেৰাপি হয় মেডিকেল টাৰ্মত ডাক্তৰী ভাষাত ইয়াক থেৰাপি বুলিও কোৱা হয় মানে স্পৰ্শই আমাক বহুতো আবেগ অনুভূতিৰ পৰা সকাহ দিব পাৰে ধৰা তোমাৰ খুব ভয় লাগিছে এনেকুৱা সময়তে তোমাৰ মাক হাবতি ধৰিবলৈ বা মাৰ ওচৰত যাবলৈ বা মায়ে যদি তোমাক হাবতি ধৰে তেনেহলে তোমাৰ সেই ভয় বহুখিনি মানে কমি যোৱা যেন অনুভৱ হয় বা তোমাৰ খুব দুখ লাগিছে তেতিয়াও ওচৰত কোনোবা এজনক বিচৰা হয় যেনে ধৰা তোমাৰ মাকেই তুমি বিচাৰিবা মা ওচৰত থাকিলে বা দেউতা ওচৰত থাকিলে যেন তোমাৰ দুখ বহুখিনি পাতলি যাব এনেকুৱা অনুভৱ হয় এই যে মায়ে তোমাৰ মূৰত হাতখন থলে বা মায়ে তোমাক বুকুত হাবতি ললে বা তুমি মাক হাবতি ধৰিলা এইটো ইজনে সিজনক স্পৰ্শ কৰিলা নহয় জানো এই স্পৰ্শটোৰ কাৰণে তোমাৰ আবেগখিনি বহুখিনি নিয়ন্ত্ৰণত আহে তোমাৰ ভয় কমি গল তোমাৰ দুখ কমি গল গতিকে এই কাৰণে স্পৰ্শক এটা থেৰাপি বুলি কোৱা হয় এই স্পৰ্শ কিন্তু সকলো সময়তে থেৰাপি নহয় মানে স্পৰ্শৰ আকৌ ভাগ আছে স্পৰ্শ দুই ধৰণৰ হ'ব পাৰে ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শ গুড টাচ এণ্ড বেড টাচ স্পৰ্শ কেনেকৈ বেয়া হ'ব পাৰে মইতো ক'লো যে আমাৰ কোনোবাই ওচৰত থাকিলে আমাৰ দুখ ভয় এইবিলাক কমি যায় থেৰাপি তেতিয়াহ'লে এইটো আকৌ বেয়া কেনেকৈ হ'ব পাৰে আমাৰ বডি পাৰ্টছটো বডি ষ্ট্ৰাকচাৰ যিটো আমাৰ সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি স্পৰ্শটোক ভাল বেয়া দুই ধৰণে নামকৰণ কৰিব পাৰোঁ তোমালোকে ইতিমধ্যে আমাৰ দেহটোৰ যিবিলাক অংগ প্ৰত্যেকেই অংগবিলাকৰ নাম জানা শিকি আহিছা সৰুতে শিকোৱা হয়নে সৰু ল'ৰা ছোৱালীক আমি তোমাৰ নাকটো দেখুৱাচোন তোমাৰ ওঠটো কোনটো দেখুৱাচোন এনেকৈ যে সুধো হয় নে নহয় চ' এই যে বডি পাৰ্টছ এই বডি পাৰ্টছবিলাকৰ ভিতৰতে কেইটামান অতি প্ৰাইভেট পাৰ্টছ থাকে মানে ব্যক্তিজনৰ নিজৰ বা অত্যন্ত আপোন কেইজনমানৰহে সেই পাৰ্টছখিনি টাচ কৰাৰ বা চুই চোৱাৰ অধিকাৰ থাকে সেই বডি পাৰ্টছখিনি সকলোৱে চুব নোৱাৰে তাত কেনেকুৱা সেই বডি পাৰ্টছখিনি ধৰা এই পুতলাটোৰ ক্ষেত্ৰতে চোৱা পুতলাটোৰ ক্ষেত্ৰত উদাহৰণলৈ মই দেখাইছো আমাৰ লিপছ ওঠ তাৰপিছত ব্ৰেষ্ট এই বুকুখন তাৰপিছত পিছফালে আমাৰ হিপছ বুলি কোৱা হয় টপিনা বুলি অসমীয়াত যাক কোৱা হয় আৰু এই দুই ভৰিৰ মাজৰ য'ত আমাৰ প্ৰস্ৰাৱ কৰা অংগ শৌচ প্ৰস্ৰাৱ কৰা অংগখিনি থাকে এইখিনি আমাৰ প্ৰাইভেট পাৰ্টছ এই যে দুই ভৰিৰ মাজৰ অংগখিনিৰ কাৰণে অসমীয়াত সেনেকুৱা স্পষ্টকৈ এটা বা দুটা কোনো শব্দ নাই কিন্তু ইংৰাজীত তাৰ কাৰণে দুটা স্পষ্টকৈ শব্দ দুটা আছে যেনে ছোৱালীৰ কাৰণে ছোৱালী হলে এইখিনি ইয়াত মানে ভেজিনা বুলি কোৱা হয় আৰু ল'ৰাৰ ক্ষেত্ৰত তাক পেনিছ বুলি কোৱা হয় এই পাৰ্টছখিনি যিখিনি মই প্ৰাইভেট পাৰ্টছ বুলি ক'লো ওঠ টপিনা বুকু ভেজিনা বা পেনিছ এইখিনি পাৰ্ট সকলো মানুহেই চুব নোৱাৰে কোনে চুব পাৰে অকল তোমাৰ মা বা দেউতাই এই স্পৰ্শটো আমি কেনেকৈ গম পাম কোন মানুহে আমাক তাত এইখিনি চুলেতো আমি ধৰা গমেই পাম যে ইয়াত আমাক এই পাৰ্টছখিনিত চুইছে গতিকে মানুহজন ভাল বেয়া এনেকুৱা ধৰণৰ মানে স্পৰ্শটো তোমাৰ ভাল নে বেয়া সেইটো আমি নিজেই গম পাওঁ আচলতে কেনেকৈ জানানে ধৰা মায়ে তোমাক হাবতি ধৰিছে তোমাৰ অকণো অকৱাৰ্ড ফিল নহয় মানে বেয়া নালাগে মায়ে মৰমতে হাবতি ধৰিছে
কিন্তু যিয়েতিয়ে যোন মানুহে হওক তোমাৰ অচিনাকি এজন মানুহে যদি হঠাৎ আহি তোমাক সাৱটি ধৰে তোমাৰ কিন্তু খুব অকৱাৰ্ড খুব অসহজ লাগিব এনেকে সাৱটি ধৰোতে ধৰা তোমাৰ যদি পটকৰ বুকুখন চুই দিছে বা তুমি নিবিচৰাকে তোমাৰ ওঠত পটককে সেই চুমা খাই দিছে এই যদি বা কোনোবাই তোমাৰ এই প্ৰাইভেট পাৰ্টছত মানে দুই ভৰিৰ মাজত হাত লগাইছে তেতিয়া তুমি লগে লগে গম পাবা যে এইটো স্পৰ্শটো কি আছিল বেয়া স্পৰ্শ আছিল সেইটো ভাল স্পৰ্শ নহয় আৰু তেতিয়া তোমাৰ প্ৰথম কাম কি হ'ব তুমি লগালগ তাৰ প্ৰতিবাদ কৰিব লাগিব প্ৰটেষ্ট কৰিব পাৰিব লাগিব যে আপুনি ইয়াত কিয় চুইছে আৰু যদি নোৱাৰাও তোমাৰ কাম হ'ব গৈ মাক কথাটো জনোৱা যে মানুহজনে মোক মানে মই নিবিচৰা সত্ত্বেও জবৰদস্তি মোক চুমা খাইছে বা মোৰ টপিনাত চুইছে বা এই যিকেইটা পাৰ্ট মই ক'লো এই বুকুখনত চুইছে এনেকুৱা ধৰণে যদি তোমাৰ সন্মতি অবিহনে কোনোবাই এইকেইটা পাৰ্টছত তোমাক টাচ কৰে সেইটো হ'ব তোমাৰ বেড টাচ তোমাৰ মা দেউতাৰ বাহিৰে আন কাৰোৱেই এই পাৰ্টছখিনিৰ ওপৰত অধিকাৰ নাই চুব পৰা চাব পৰা এনেকুৱা অধিকাৰ নাই যদি জবৰদস্তি কোনোবাই এনেকুৱা কৰিব খোজে তেতিয়া তোমালোকে লগে লগে তাৰ প্ৰতিবাদ কৰিব লাগে আৰু নহলেও মা দেউতাক আহি জনাব লাগে এতে কোনে মই ক'লে মা দেউতাই চাব পাৰে বা চুব পাৰে কিন্তু এটা সময়ৰ পিছত কি হয় মা দেউতায়ো মানে মাত বাহিৰে কেতিয়াবা কি হয় ছোৱালীৰ ক্ষেত্ৰত দেউতায়ো চাব নোৱাৰে বা চুব নোৱাৰে আৰু ল'ৰাৰ ক্ষেত্ৰত মা আসলতে মাকে কিন্তু ল'ৰা ছোৱালী উভয়ৰে ক্ষেত্ৰত মাকৰ সেই অধিকাৰটো থাকে কিন্তু বাকি সকলো অঙহী বঙহী যিমানেই তোমাৰ আত্মীয় স্বজন নহওক কিয় ককা আইতাৰ পৰা আৰম্ভ কৰি খুৰা মহা মাহী পেহী কাৰোৱেই সেই প্ৰাইভেট পাৰ্টছৰ ওপৰত অধিকাৰ নাথাকে আৰু থাকে অধিকাৰ কাৰ থাকে ডক্টৰৰ থাকে ডক্টৰৰ অধিকাৰ তোমাৰ যদি তাৰে যিকোনো এটা অংগত কিবা অসুবিধা হয় বেমাৰ হয় বা তুমি বেমাৰ দেখাব গলে খুজিলে ডক্টৰে যদি চাব লগা হয় তেতিয়া ডক্টৰৰ তোমাৰ সেই প্ৰাইভেট পাৰ্টছ টাচ কৰাৰ অধিকাৰ থাকে কিন্তু যেতিয়ালৈকে তুমি ম্যাচিউৰ্ড নহয় মানে তেতিয়ালৈকে তোমাৰ মাৰ বা দেউতাৰ সন্মুখতে উপস্থিতিতহে ডক্টৰে তোমাৰ সেই প্ৰাইভেট পাৰ্টছত স্পৰ্শ টাচ কৰিব পাৰে মানে ডাক্তৰ চিকিৎসাৰ কাৰণে চুব পাৰিব কিন্তু মা বা দেউতাৰ উপস্থিতি অকলে এটা ৰুমত লৈ পেলাই তোমাক চেকআপ কৰিবৰ কাৰণে এনেকে মানে তোমাৰ প্ৰাইভেট পাৰ্ট টাচ কৰিব ডক্টৰেও নোৱাৰে গতিকে তোমালোকৰ যেতিয়া এনেকুৱা অনুভৱ হয় যে কোনোবাই মোক ধৰিছে কোনোবা এজন আলহী আহিছে বা কোনোবা ৰাস্তাতে হওক আহি তোমাক হাবতি ধৰিছে আৰু তোমাৰ খুব অস্বস্তি লাগিছে তুমি গম পাবা তুমি যদি সহজ হোৱা নাই মানুহজনৰ স্পৰ্শটো তোমাৰ ভাল লগা নাই তোমাৰ প্ৰথম কাম তুমি গৈ মাক জনোৱাটো আৰু এইটো যতে ততে অকল ঘৰত আহিহে যে তোমাক কোনোবাই তাত স্পৰ্শ কৰিব এনেকুৱা নহয় যতে ততে হ'ব পাৰে স্কুলত হ'ব পাৰে বাহিৰত কৰবাত নিমন্ত্ৰণ খাব গৈছে আলহীৰ ঘৰত গৈছে তাত হ'ব পাৰে বাছত হ'ব পাৰে বাছত কেতিয়াবা খুব ভিৰ থাকে বাছত উঠিলা তোমাৰ দৌৰাদৌৰি হৈছে মায়ে মানে কৰবাত লৈ গৈছে খুব দৌৰাদৌৰি ভিৰ বাছত উঠিলা এই ঠেলা হেঁচাৰ সুযোগ লৈ কোনোবাই তোমাক পিছফালে টপিনাত চুইছে বা বুকুত হাতখন দিছে তুমি লগে লগে চিঞৰ মাৰি দিব লাগে বা কোনোবাই কোচত সিট পোৱা নাই বুলি আহা তুমি মোৰ ওচৰত বহা মোৰ কোচত বহা বুলি মাতিলেও পৰাপক্ষত কাৰো কোচত বহিব নালাগে আৰু বহিলেও কোনোবাই তাত হাত দিলে লগালগ তাৰ প্ৰতিবাদ কৰিব লাগে চিঞৰিব লাগে আৰু নহলে পটককে আহি মাক জনাব লাগে কথাটো গতিকে তুমি বুজি পাইছা নহয় তোমালোকে যে ভাল স্পৰ্শৰ বেয়া স্পৰ্শৰ পাৰ্থক্যটো গুড টাচ কোনটো কোৱা হয় বেড টাচ কোনটো কোৱা হয় আনকি আমাৰ চুমা খোৱাটোও এটা বেড টাচ হয় আমি আনকি পানী কেঁচুৱা কোৱা আচলতে নিয়মমতে পানী কেঁচুৱা এটা কোৱা আমি যে কেঁচুৱা এটা খুব মৰম লাগিলে খুব হাবতৰি চুমা খাওঁ আচলতে আমি চুমা খাব নালাগে সি প্ৰতিবাদ কৰিব নোৱাৰে যদিও বহুত কেঁচুৱাই বেয়া পায় চাবাচোন আৰু বেয়া পোৱাৰ ফলনিও কি জানেনে এনেও আমাৰ মুখত যথেষ্ট বীজাণু কীটাণু থাকে বহুত হাজাৰ হাজাৰ থাকে
গতিকে আমি মুখত মুখ লগাই চুমা খালে তাৰে বহুত বীজাণু এই কেঁচুৱাটোৰ দেহলৈ বা যাকেই চুমা খাম তাৰ দেহলৈ বীজাণুটো গুচি যাব পাৰে, তাৰ বেমাৰ হ'ব পাৰে। গতিকে সেইটো চুমা খোৱাটো সন্মতি অবিহনে চুমা খোৱাটো এটা বেড টাচত পৰে। গতিকে আমি এনেদৰে বুজিব পাৰো, নিজৰ অনুভূতিৰ দ্বাৰাও বুজিব পাৰো। আজি অন্তত এইখিনি তোমালোকে অলপ হলেও বুজি পালা চাগে যে আমাৰ গুড টাচ কোনটো আৰু বেড টাচ কোনটো হয়, ভাল স্পৰ্শ কোনটো, বেয়া স্পৰ্শ কোনটো, আৰু বেয়া স্পৰ্শ হলে আমি কি কৰিব লাগে। আৰু এয়া ল'ৰা ছোৱালী উভয়ৰে ক্ষেত্ৰতে হয়। ল'ৰাৰ ক্ষেত্ৰতো একেই কথা, ছোৱালীৰ ক্ষেত্ৰতো। অকল যে ছোৱালীকহে বেড টাচ হয় তেনেকুৱা নহয়, ল'ৰাৰ ক্ষেত্ৰতো হয়। ল'ৰাৰ ক্ষেত্ৰতো পেনিছত যোনে তোনে হাত দিব নোৱাৰে, মা বা দেউতাক বাদে কোনেও নোৱাৰে। আৰু ডাঙৰ হোৱাৰ পিছত দেউতাই পাৰে, মাকে পাৰে, মানে তাৰ বাদে কোনেও তাত হাত দিব নোৱাৰে, কাৰো অধিকাৰ নাই। আৰু তাৰ প্ৰতিবাদ কৰিবলৈ আমি সৰুৰে পৰা শিকিব লাগে। তুমি যদি ভয় কৰা কোনোবাই চুলে, তুমি মায়ে এতিয়া মোকেই গালি দিব, মোক বেয়া পাব নেকি, আচলতে সেইটো ভুল ধাৰণা। তুমি ভয় খোৱা বুলি গম পালে মানুহজনে আকৌ তেনেকুৱা কৰিবলৈ চেষ্টা কৰিব। গতিকে ভয় নাখায় তুমি সাহসেৰে কথাটো মুখামুখি হ'ব লাগিলে পাৰিলে মানুহজনক নিজেই কৈ দিব লাগে যে আপুনি এনেকে কিয় চুইছে, এনেকে চুব নোৱাৰে আপুনি মোক। আৰু যদি তেনেকুৱা কৰিব নোৱাৰা, যিমান পাৰি সোনকালে আহি কথাটো মাক জনাব লাগে। এইদৰে আমি বহু ক্ষেত্ৰত নিজেই সুৰক্ষিত হৈ থাকিব পাৰো। বুজি পালা নিশ্চয় অকমান হলেও কথাখিনি, নহয়? গুড টাচ বা বেড টাচ কি হয়। কথাখিনি তোমালোকৰ নিজৰ বন্ধু বান্ধৱীৰ লগতো আলোচনা কৰিবা, আৰু এই বিষয়ে মুকলিকৈ কথা পাতিব লাগে। মা দেউতাৰ লগতো কথা পাতিবা। তেতিয়াহলে আজিলৈ ইমানতে এৰিছো। আকৌ পিছলৈ সাধু কথা বা পদ্য বা আৰু এনেকুৱা ধৰণৰ তোমালোকৰ লগত পাতিব পৰা কথা লৈ পেলাই আকৌ তোমালোকক লগ পাম। ধন্যবাদ।